ঢেকি দে অ মোৰে লাহৰি ঢেকিৰে চাবতে কপাই তুল চুবুৰি সান্দ পিঠাগুৰি আৰু চিৰা ভাজি হুঁচৰি গাব আহিম যতনাই দিবি ঢেকি দে অ মোৰে লাহৰি। কাতি বিহুৰ উৰুকাত আমাৰ এয়া গৃহিণীসকলে পিঠাগুড়ি খুন্দিছে। এয়া চাওক আপুৰুগীয়া সম্পত্তি অসমীয়া সমাজৰ এই ঢেঁকী মানে ঢেঁকী বস্তুটো নাইকিয়া হ'লে শব্দটো লুকাই গৈছেগৈ যিহেতু আজিকালি ডিজিটেল যুগত সকলো ফালৰ পৰা মেচিনৰ ব্যৱস্থা হ'ল। যি বস্তুৱেই নহওক সৰু ডাঙৰ সকলো মেচিনৰ ব্যৱস্থা হ'ল। পিঠাগুড়ি মেচিনতে খুন্দিবলৈ ল'লে, যিকোনো বস্তু মেচিনতে ব্যৱহাৰ কৰিবলৈ ল'লে। সেইবাবে এতিয়া এয়া বিহুত সৰহীয়াকৈ হোৱাৰ বাবে পিঠাগুড়ি খুন্দিছে ৰাইজে। এয়া চাউল দেখুৱাই দিছোঁ। এইগৰাকী চুকত সোমাই খুন্দি আছে। এনেকুৱা হ'ল আজিকালি এখন গাঁৱত প্ৰায় 2টা বা 3টা ঢেঁকীহে থাকে। তাতে সকলোখিনি আহি একেলগে পিঠাগুড়ি খুন্দে। পিঠাগুড়ি খুন্দিবৰ সময়ত একদম ওপৰা ওপৰি লাগি যায় আৰু 10-12জনী গোট খাব, 10 ঘৰমান গোট খাই খুন্দিব। আজি 2-3 দিনে এইটো ঢেঁকীত মানে খুন্দিয়ে আছে আৰু আজি উৰুকা দিনাখন এয়া কালিৰ পৰা মানে অনলাইন চিষ্টেম হৈ গৈছে। ঢেঁকী টিকেটৰ চিষ্টেম হৈ গৈছে মানে এনেকুৱা হৈছে। ইজনীয়ে বোলে আগত খুন্দো, সিজনীয়ে বোলে আগত খুন্দো কৰি এইটো ফোন কৰি একেবাৰে অনলাইন কৰি ল'বলগীয়া হৈছে। এয়া চাওক আপোনালোকক দেখুৱাই দিছোঁ কাতি বিহু উৰুকাতে আচলতে ঢেঁকী এনেকুৱা সমস্যা হৈছে। বহাগ বিহু বা মাঘৰ বিহুৰ সময়ত কেনেকুৱা হ'ব লাগিব চাওকচোন। সেইকাৰণে ভাবিছোঁ প্ৰায় মানুহৰ ঘৰত আজিকালি এটা ঢেঁকী থাকিব লাগে। অন্ততঃ নিজৰ গাটো অকণমান চলাচল হয় আৰু বৰ ভাৰী কাম মানুহে কৰিব নোৱাৰা হ'ল। সকলোবিলাক ডিজিটেল যুগত ডিজিটেল কামৰ ব্যৱস্থা হ'ল যেতিয়া প্ৰায় গাঁৱলীয়া মানুহৰ ঘৰত এনেকৈ এটা ঢেঁকী থকাটো উচিত। এতিয়া আগতে চুবুৰী প্ৰতি এটা ঢেঁকী আছিলে, এতিয়া চুবুৰীত এটাও নাইকিয়া হ'ল। 2-3টা চুবুৰী গোট খালেহে যদি এটা ঢেঁকী পোৱা হয়। নহ'বা অতীজতে আমাৰ মাহঁতৰ দিনতো প্ৰায় প্ৰত্যেকৰ ঘৰতে ঢেঁকী আছিলে। এনেদৰে অসমীয়া সমাজৰ কিছু বস্তু লুকাই গৈছে, নোলুকোৱা নহয়। আচলতে আমাৰ নিজৰ কাৰণেই লুকাই গৈছে। এইবিলাক বস্তু লুকাব নালাগে। চাওক এইখিনি পিঠাগুড়ি এতিয়া এনেদৰে ঢেঁকীত খুন্দি ল'লে কিমান সহজ হয় বা ভাল হয়। কাৰেণ্টৰ ব্যৱস্থাৰে যিকোনো মেচিনত খুন্দিলে সিমান ভালো নহয়, বৰঞ্চ তাৰ পৰা অলপ ক্ষতিহে হয় নেকি। এয়া বাইদেউহঁতে খুন্দি আছে, মই আপোনালোকক দেখুৱাই দিলোঁ চাওক। ঢেঁকীত খুন্দি অনা চাউলৰ পিঠাগুড়িৰে মই এনেদৰে পিঠা বনাবলৈ আৰম্ভ কৰিছোঁ। এয়া তিল আৰু গুৰ সানি লৈছোঁ। বগা পিঠা এনেদৰে বনাইছোঁ। এটা চৌকা পাতি লৈছোঁ, চৌকাত বনাইছোঁ, গেছতো বনোৱা নাই। এনেদৰে মই কাতি বিহু উদযাপনৰ বাবে বগা পিঠাখিনি বনাই ল'লোঁ। এয়া চাওক এনেদৰে গোটেইখিনি পিঠা বনালোঁ। তাৰপাছত কেইটামান নাৰিকলৰ লাড়ু বনাবৰ বাবে নাৰিকল ৰুকি লৈ এয়া নাৰিকলখিনি এনেদৰে ভাজি লৈছোঁ আৰু চেনিখিনি অলপ মিক্সিত মাৰি গুড়ি কৰি লৈছোঁ। এয়া এনেদৰে কেইটামান নাৰিকলৰ লাড়ু বনোৱা হ'ল। কাতি বিহু মানে আচলতে তুলসী বিহু বুলি কওঁ। তুলসী ভেটি বনাই তাত তুলসীৰ ওচৰত সন্ধিয়া প্ৰাৰ্থনা গোৱা হয় আৰু এনেদৰে বুট নাৰিকল দিয়া হয়। পথাৰত চাকি বন্তি দিয়া হয়। এইকাৰণেই পোক পতংগখিনি দূৰ হ'বৰ বাবে, বিভিন্ন দুৰ্গতি নাহবৰ কাৰণে পথাৰত বন্তি জ্বলোৱা হয় বা ভঁৰালত জ্বলোৱা হয়। তেনেদৰে যাৰ যি তেনেধৰণে কৰে। আমি এনেদৰে বুট আৰু নাৰিকল দিওঁ আৰু বৰ বিশেষ বনোৱা নাই। কাতি বিহুৰ ইমান আচলতে এইটো ভোগালী বিহু নহয়, কাতি বিহুটো আচলতে কঙালী হয়। সেইকাৰণে খোৱাৰ প্ৰতি ইমান নাই, খাদ্যৰ প্ৰতি বিশেষ মানে একো মানুহে নকৰে, ইমান যা যোগাৰ নকৰে। মাত্ৰ তুলসী পূজাটোৱেই মেইন বুলি ভাবে আৰু কাতি বিহুত অকণমান যোগাৰ কৰিলোঁ আৰু কিবাকিবি। তাৰপৰা সন্ধিয়া এয়া নাৰিকল আৰু বুট দিম বুলি ৰাখি থৈছোঁ। এয়া